কাৰোবাৰ মাজত নিজকে হেৰাই পেলোৱাৰ ফিলিংছটো খুবেই বেয়া। এই যে কাৰোবাৰ এটা মেছেজৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা, অকণমান ভইচ শুনাৰ বাবে চটফটাই থকা, কাৰোবাক অকণ দেখা পাবলৈ পাগল হৈ যোৱা। কি জানেনে, মানুহে সকলো কৰিব পাৰে, কেৱল কাৰোবাৰ মাজত যদি হেৰাই যায় ন, তেওঁক এৰি থাকিব নোৱাৰে। যদি কোনোবাই মনত এবাৰ ঠাই লয়, তেওঁক এৰি চলিব নোৱাৰে। আৰু তেওঁ যদি কেতিয়াবা অৱহেলা কৰে আৰু এৰি থৈ যায়, নিজকে অকলশৰীয়া যেন লাগে, যেন কোনোৱেই নাই তেওঁৰ জীৱনত। খালী খালী লাগে, জীৱনটো একেবাৰে অৰ্থহীন যেন লাগে। আগলৈ চোৱাৰ বাবে যেন তেওঁৰ সাহসেই নাথাকে। কাৰোবাক যদি সঁচাকৈ ভাল পায়, তেনেহ'লে মানসিক শান্তিবোৰ যেন তেওঁৰ ওপৰতহে নিৰ্ভৰ কৰে। তেওঁৰ ভালপোৱাবোৰে আপোনাক সুখী কৰি ৰাখে, আৰু তেওঁৰ অৱহেলাই আপোনাক শাৰীৰিকভাৱে মানসিকভাৱে যেন ভাঙি চিঙি চুৰমাৰ কৰি দিয়ে।